হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালে, মোৰো খবৰ ভাল। আৰু আজি মই আপোনালোকৰ কাৰণে এটি ধুনীয়া ভিডিঅ' লৈ আহিছোঁ। আৰু ভিডিঅ'টো হ'ল বগৰীৰ মিঠা আচাৰৰ। কেনেকৈনো বনায় এই মিঠা আচাৰবিধ চাওকচোন আজি। প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে গম পাব কেনেকৈনো এই আচাৰবিধ বনায়। আৰু যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এই আচাৰবিধৰ কাৰণে মই লৈছোঁ শুকান বগৰী, এইফালে গুড় লৈছোঁ, ইয়াতে ধনিয়া গুড়ি, ৰেড চিলি পাউডাৰ, হালধি, শুকান জলকীয়া আৰু ইলাচি ডালচেনিখিনি মই গোটাই লৈছোঁ। আৰু এয়া কেৰাহীত তেল দি দিছোঁ। কিন্তু মই তেলটো অকণমান বেছিকৈ দিব লাগিছিল, আপোনালোকে প্লিজ তেলটো বেছিকৈ দি দিব। বগৰী অনুযায়ী তেলটো বেছিকৈ দি দিব। মোৰ কম হৈ গ'ল, সেইকাৰণে মই পিছত দিব লগা হৈ গ'ল। এয়া গুড়খিনি গলি যোৱাৰ পিছত ইয়াত মই মছলাখিনি দি দিছোঁ। মছলাখিনি দি অকণমান টাইম লৰাই তাৰপিছত বগৰীকেইটা ধুনীয়াকৈ দি দিব ইয়াতে। এয়া মই বগৰীকেইটা দি দিছোঁ। এতিয়া ধুনীয়াকৈ লৰাই থাকিব এইখিনি। আৰু মই পিছত তেল যে দিছিলোঁ সেইকাৰণে এতিয়া দেখিবলৈ ধুনীয়া হৈ গৈছে। তেল কম হ'লে মানে গুড়খিনি শুকান হৈ যায়, বগৰীকেইটাত পূৰা লাগি ধৰে আৰু টানো হয়, সেইকাৰণে তেলটো বেছিকৈ লাগে। আৰু এয়া চাওকচোন দেখিবলৈ কেনেকুৱা লাগিছে। এয়া ঠাণ্ডা হোৱাৰ পিছত আচাৰখিনি চাওকচোন ইমান ধুনীয়া হৈছে আৰু পূৰা জেলিৰ নিচিনা হৈ গৈছে। খাবলৈও খুব টেষ্টি হৈছে। আপোনালোকে এনেদৰে বনাব পাৰে বগৰীৰ মিঠা আচাৰ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, বাই বাই।